নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। মই এই চেনেলটিৰ জৰিয়তে 2021 চনত হ'বলগীয়া DLED পেড এক্সামৰ কাৰণে বিভিন্ন কুৱেশ্যন এনচাৰ আলোচনা কৰি আছোঁ। বন্ধুসকল, আজি এইটোৰ ভিতৰত আলোচনা কৰিম সমাজ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে। 1 নম্বৰ প্ৰশ্নটো হ'ল, শ্বাহজাহানৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1666 চনত। 1666 চনত শ্বাহজাহানৰ মৃত্যু হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল, শ্বাহজাহানৰ সমাধিক্ষেত্ৰ কোন স্থানত আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, আগ্ৰা। আগ্ৰাত শ্বাহজাহানৰ সমাধিক্ষেত্ৰ আছে। 3 নম্বৰ প্ৰশ্নটো হ'ল, আহমদনগৰ শ্বাহজাহানে কিমান চনত নিজৰ অধীনত আনে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1633। 1633 চনত আহমদনগৰ শ্বাহজাহানে নিজৰ অধীনত আনিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, কাৰ ৰাজত্বকালত মোগলৰ কলা সংস্কৃতিৰ বিস্তাৰ বহুলভাৱে হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন ক, শ্বাহজাহান। শ্বাহজাহানৰ ৰাজত্বকালত মোগলৰ কলা সংস্কৃতিৰ বিস্তাৰ বহুলভাৱে হৈছিল। 5 নম্বৰ প্ৰশ্নটো হ'ল, ঔৰংগজেবৰ পিতৃৰ নাম কি আছিল? ঔৰংগজেবৰ পিতৃৰ নাম আছিল শ্বাহজাহান। 6 নম্বৰ প্ৰশ্নটো হ'ল, জিন্দা পীৰ বুলি কাক কোৱা হয়? জিন্দা পীৰ বুলি ঔৰংগজেবক কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হ'ল, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন ক, ৰামসিংহ। ৰামসিংহ আছিল মোগলৰ সেনাপতি। 8 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনজনী ঔৰংগজেবৰ ছোৱালী আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, জেবুনিছা। জেবুনিছা আছিল ঔৰংগজেবৰ ছোৱালী। 9 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনজন দিন-ই-ইলাহীৰ সদস্য আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ৰাজা বীৰবল। ৰাজা বীৰবল আছিল দিন-ই-ইলাহীৰ সদস্য। 10 নম্বৰ প্ৰশ্নটো হ'ল, কপহ কাৰখানা ক'ত স্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, মুম্বাই। মুম্বাইত কপহ কাৰখানা স্থাপন কৰা হৈছিল। 11 নম্বৰ প্ৰশ্নটো হ'ল, গুৰু টেগ বাহাদুৰক কোনে হত্যা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ঔৰংগজেব। ঔৰংগজেবে গুৰু টেগ বাহাদুৰক হত্যা কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হ'ল, ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, দাদাভাই নাওৰোজী। দাদাভাই নাওৰোজীয়ে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন প্ৰতিষ্ঠা কৰিছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল, দাদাভাই নাওৰোজীৰ মতে স্বৰাজ মানে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, স্ব-চৰকাৰ। দাদাভাই নাওৰোজীৰ মতে স্বৰাজ মানে স্ব-চৰকাৰ। 14 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, মুম্বাই। মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। 15 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, বদৰুদ্দিন তায়াবুজী। বদৰুদ্দিন তায়াবুজী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলিম সভাপতি। 16 নম্বৰ প্ৰশ্নটো হ'ল, কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, দাদাভাই নাওৰোজী। দাদাভাই নাওৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি কোৱা হয়। 17 নম্বৰ প্ৰশ্নটো হ'ল, ইনকলাব জিন্দাবাদ ধ্বনি কোনে দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, ভগত সিং। ভগত সিঙে ইনকলাব জিন্দাবাদ বুলি ধ্বনি দিছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনজনক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, লোকমান্য তিলক। লোকমান্য তিলকক ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট বুলি কোৱা হয়। 19 নম্বৰ প্ৰশ্নটো হ'ল, কুকা আন্দোলন কোনে কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, গুৰু ৰামসিংহ। গুৰু ৰামসিংহই কুকা আন্দোলন আৰম্ভ কৰিছিল। 20 নম্বৰ প্ৰশ্নটো হ'ল, আকলি আন্দোলন কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1921। 1921 চনত আকলি আন্দোলন
হৈছিল। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন নজনা কথা জানিবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।